নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল। আজি আমি এই ভিডিঅ'টিত সুষম গতি আৰু বিষম গতিৰ বিষয়ে আলোচনা কৰিম। ইয়াৰ আগৰটি ভিডিঅ'ত আমি হৰণৰ বিষয়ে আলোচনা কৰিছিলোঁ। ঠিক আছে, তেনেহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া সুষম গতি কি? এটা ধৰি লোৱা এইটো এটা ৰাস্তা। ঠিক আছে, এইটো এটা ৰাস্তা। ৰাস্তাটোৰ সম্পূৰ্ণ দৈৰ্ঘ্য হৈছে 10 মিটাৰ। ঠিক আছে, কিমান? 10 মিটাৰ। এইটো 10 মিটাৰ দৈৰ্ঘ্যৰ এটা ৰাস্তা। এতিয়া এজন ল'ৰাই খোজকাঢ়ি গৈ আছে। প্ৰথম 5 মিটাৰ খোজকাঢ়িবলৈ ল'ৰাজনক লাগিলে 5 মিনিট। ঠিক আছে, 5 মিনিট লাগিলে প্ৰথম 5 মিটাৰ খোজকাঢ়িবলৈ। দ্বিতীয় 5 মিটাৰ খোজকাঢ়িবলৈ ল'ৰাজনৰ সময় লাগিলে কিমান? 5 মিনিট। ঠিক আছে, এতিয়া এই ক্ষেত্ৰত কোৱা হ'ব যে ল'ৰাজনে সুষম গতিত গতি কৰিছে। তাৰমানে কি, সুষম গতি হ'বলৈ হ'লে এই যিটো সময়ৰ অনুপাতে যিটো দূৰত্ব অতিক্ৰম কৰিব সেইটো সমান হ'ব লাগিব। ঠিক আছে, এতিয়া আমি এটা বিষমগতিৰ উদাহৰণ চাইছোঁ। একেটাই ৰাস্তা। ঠিক আছে, 10 মিটাৰৰ দৈৰ্ঘ্যৰ একেটাই ৰাস্তা। প্ৰথম 5 মিটাৰ ল'ৰাজনে অতিক্ৰম কৰিবলৈ লগালে 2 মিনিট। ঠিক আছে, প্ৰথম 5 মিটাৰ কেইমিনিটত অতিক্ৰম কৰিলে? 2 মিনিটত। দ্বিতীয় 5 মিটাৰ অতিক্ৰম কৰিলে 5 মিনিটত। এই ক্ষেত্ৰত কোৱা হ'ব যে ল'ৰাজনে বিষম গতিত গতি কৰিছে। ঠিক আছে, কিয়? কাৰণ প্ৰথম 5 মিটাৰ যাবলৈ ল'লে 2 মিনিট, কিন্তু দ্বিতীয় 5 মিটাৰ যাবলৈ ল'লে 5 মিনিট। গতিকে গম পালা সুষম গতি আৰু বিষম গতি কি? সুষম গতি হ'বলৈ হ'লে সমান দূৰত্ব সমান সময়ত অতিক্ৰম কৰিব লাগিব, আৰু বিষম গতিত সমান দূৰত্ব এয়া 5 মিটাৰ, এইটোও 5 মিটাৰ, এইটোও 5 মিটাৰ, কিন্তু অতিক্ৰম কৰিবলৈ সময় ল'ৰাজনে বেলেগ বেলেগ লৈছে। এটাত ল'লে 2 মিনিট, এটাত ল'লে 5 মিনিট। সেয়াই হ'ল সুষম গতি, বিষম গতি। গতিকে এয়া হ'ল। এতিয়া আমি চাম যে গড় দ্ৰুতি কেনেকৈ উলিয়ায়। ঠিক আছে, এতিয়া গড় দ্ৰুতিৰ এটা মই সৰুকৈ প্ৰশ্ন এটা দেখুৱাই দিছোঁ। প্ৰশ্নটো দেখুৱালে আমি বুজি যাম সহজে। এতিয়া ফৰ্মুলাটো চাওঁ। ফৰ্মুলাটো কি হৈছে? গড় দ্ৰুতি ইজিকেলছ টু অতিক্ৰম কৰা মুঠ দূৰত্ব ডিভাইডেড বাই অতিবাহিত মুঠ সময়। এতিয়া আমি এটা বিষম গতিৰ উদাহৰণ লৈছোঁ। ঠিক আছে, এই টোটেল দূৰত্বটো হৈছে তোমাৰ 10 মিটাৰ। ঠিক আছে, কিমান মিটাৰ? 10 মিটাৰ। এতিয়া আমি ধৰিছোঁ এইডোখৰ পৰা এইডোখৰলৈ 5 মিটাৰ, আৰু এইডোখৰ পৰা এইডোখৰলৈ কিমান? 5 মিটাৰ। 5 মিটাৰত দুটা ভাগ কৰিছোঁ। আগৰ উদাহৰণটো যদি লওঁ, এইডোখৰ যাবলৈ ল'ৰাজনক লাগিলে 2 মিনিট, 2 মিনিট। এইডোখৰ পৰা এইডোখৰলৈ যাবলৈ ল'লে কিমান মিনিট? 5 মিনিট। ঠিক আছে, এতিয়া আমি ফৰ্মুলাটো মতে যদি আমি চাবলৈ যাওঁ, তেতিয়াহ'লে কি আহিব? ইয়াত দিছে যে অতিক্ৰম কৰা মুঠ দূৰত্ব কিমান? ল'ৰাজনে কিমান দূৰত্ব অতিক্ৰম কৰিলে? প্ৰথম 5 মিটাৰ, এইডোখৰ পৰা এইডোখৰলৈ 5 মিটাৰ, এইডোখৰ পৰা এইডোখৰলৈ 5 মিটাৰ। টোটেল কিমান দূৰত্ব অতিক্ৰম কৰিলে? 10 মিটাৰ ল'ৰাজনে। ঠিক আছে, তাৰপাছত দিছে যে অতিবাহিত কৰা মুঠ সময় মানে কি? মানে কিমান সময় লাগিলে সেই 10 মিটাৰটো ল'ৰাজনক খোজকাঢ়ি যাবলৈ। ঠিক আছে, প্ৰথম এইডোখৰ পৰা এইডোখৰলৈ লাগিলে 5 মিটাৰ, 2 মিনিট। প্ৰথম 5 মিটাৰ যাবলৈ লাগিলে 2 মিনিট, দ্বিতীয় 5 মিটাৰ যাবলৈ লাগিলে কিমান? 5 মিনিট। গতিকে টোটেল 10 মিটাৰ যাবলৈ ল'ৰাজনক টোটেল সময় কিমান লাগিলে? 7 মিনিট। বুজিলা কেনেকৈ পালোঁ? প্ৰথম 5 মিটাৰ যাবলৈ লাগিলে 2 মিনিট, দ্বিতীয় 5 মিটাৰ যাবলৈ লাগিলে 5 মিনিট। গতিকে 2 5 7 মিনিট। ইয়াত কৈছে যে অতিবাহিত কৰা মুঠ সময়, মুঠ মানে দুইটা যোগ কৰি দিব লাগিব। গতিকে তলত হ'ব 7। গতিকে 10 ডিভাইডেড বাই 7 যিটো হ'ব সেইটো হ'ব কি? আমাৰ গড় দ্ৰুতি। ঠিক আছে, ভেলচিটি ইকুৱেলছ টু হৰণ ডিভাইডেড বাই টাইম। ঠিক আছে, এইবোৰ ফৰ্মুলা আমি পাছত পাম। এতিয়া বৰ্তমান গড় দ্ৰুতি কেনেকৈ উলিয়াই জানিলা নহয়? ঠিক আছে, এতিয়া আমি তললৈ যাওঁ। ঠিক আছে, ইয়াত এটা প্ৰশ্ন দিছে চা, ছেইম প্ৰশ্ন। এইটো প্ৰশ্নটো নিজে কৰিব পাৰিবা, এইটো উদাহৰণটো নিজে চেষ্টা কৰিবাচোন। মই এতিয়া যেনেকৈ দেখুৱালোঁ, এতিয়া যে মই এইটো কৰি দেখুৱালোঁ একেই টাইপৰ, দিগদাৰ নাই। এতিয়া দিশৰ সৈতে দ্ৰুতি। ঠিক আছে, গড় বেগৰ এটা ফৰ্মুলা দিছে চা। গড় বেগৰ এইটো হৈছে গড় দ্ৰুতি, আৰু এইটো হৈছে কি? গড় বেগ। এইটো দেই, বেগ আৰু দ্ৰুতিৰ মাজত উল্টা পুল্টা লগাব নালাগে, মই ক'ম বাৰু। গড় আৰু বেগ আৰু দ্ৰুতিৰ মাজত কি পাৰ্থক্য আছে। গড় বেগৰ ফৰ্মুলাটো দিছে প্ৰাৰম্ভিক বেগ প্লাছ অন্তিম বেগ ডিভাইডেড বাই 2। ঠিক আছে, যদি ল'ৰাজনে যাত্ৰা আৰম্ভ কৰিছে, মই ধৰি লৈছোঁ আৰম্ভণিতে তাৰ বেগ আছিল 2 মিটাৰ পাৰ ছেকেণ্ড। ঠিক আছে, 2 মিটাৰ পাৰ ছেকেণ্ড, আৰু অন্তিম বেগ হ'লগৈ
5 মিটাৰ পাৰ ছেকেণ্ড। গতিকে গড় বেগ এই ক্ষেত্ৰত কিমান হ'ব 2 + 5 ডিভাইডেড বাই কি 2 2 + 5 = 7 ডিভাইডেড বাই 2 = 3.5 মিটাৰ পাৰ ছেকেণ্ড। ঠিক আছে, এতিয়া এইখিনিতে মই এটা কথা কৈ লওঁ, দ্ৰুতি আৰু বেগৰ মাজত পাৰ্থক্য কি? ঠিক আছে, এই বস্তুটো ল'ৰা ছোৱালীবিলাকে প্ৰায় ভুল কৰা দেখা যায়। সৰু এটা পাৰ্থক্য আছে। দ্ৰুতি উলিয়াবলৈ হ'লে দূৰত্ব অতিক্ৰম কৰা দূৰত্বক আমি সময়েৰে ডিভাইড কৰিম। ঠিক আছে, এইটো এটা এইখন এখন ঘূৰণীয়া ফিল্ড। ঠিক আছে, এই ফিল্ডখনত ল'ৰাজনে এইডোখৰ পৰা এইডোখৰলৈ আধা পাক দিলে। আধা পাকত মই ধৰিছোঁ ল'ৰাজনে অতিক্ৰম কৰা দূৰত্ব হ'ল 100 মিটাৰ। এই ফিল্ডখন এপাক দিবলৈ কিমান লাগে 200 মিটাৰ লাগে। আৰু এইডোখৰ পৰা এইডোখৰলৈ ব্যাসডাল মই এনেই ধৰি লৈছোঁ 70 মিটাৰ। ঠিক আছে, এইটো হিচাপ মতে নাই অহা দেই, 70 মিটাৰ নহ'বও পাৰে। 100 মিটাৰ 200 মিটাৰ পৰিধিত 70 মিটাৰ ব্যাস নহ'বও পাৰে, মই এনেই জাষ্ট এজিউম কৰি লৈছোঁ। ঠিক আছে, এতিয়া দ্ৰুতি কি হ'ব এই ক্ষেত্ৰত? দ্ৰুতি হ'ব দূৰত্ব ডিভাইডেড বাই সময় লাগিলে মই ধৰিছোঁ 2 মিনিট। এই 2 মিনিটটোতো আমি কিহলৈ লৈ যাম? ছেকেণ্ডলৈ লৈ যাম। মই কালি কৈছিলোঁ নহয় এছাইড কৰিম আমি অংকবিলাক, গতিকে 2 মিনিট = 120 ছেকেণ্ড। ঠিক আছে, অ'কে। এতিয়া ল'ৰাজনৰ দ্ৰুতি কিমান হ'ব? দ্ৰুতি হ'ব প্ৰথম 100 মিটাৰ দূৰত্ব অতিক্ৰম কৰিলে 100 মিটাৰ ডিভাইডেড বাই কি সময় কিমান লাগিলে 120 ছেকেণ্ড। ঠিক আছে, 100 ডিভাইডেড বাই 120 সেইটোৱে হ'ব ল'ৰাজনৰ দ্ৰুতি। কিন্তু বেগ কিমান হ'ব? বেগ উলিয়াবলৈ হ'লে আমি দূৰত্বৰ ঠাইত আমি ল'ম হৰণ। ঠিক আছে, দূৰত্বৰ ঠাইত আমি কি ল'ম? হৰণ। দূৰত্বৰ ঠাইত আমি ল'ম হৰণ, আৰু তলত সময়ে থাকিব, হৰণ ডিভাইডেড বাই সময়। ঠিক আছে, অ'কে। এই ক্ষেত্ৰত ল'ৰাজনৰ হৰণ কিমান? হৰণ মই কি কৈছোঁ যে প্ৰাৰম্ভিক ঠাই আৰু অন্তিম ঠাই দুখনৰ মাজত যিটো ডাইৰেক্ট চিধাচিধি যিটো দূৰত্ব বা হ্ৰস্বতম দূৰত্ব, সেইটো হৈছে হৰণ। ল'ৰাজনে দূৰত্ব অতিক্ৰম কৰিছে এইডোখৰ পৰা এইডোখৰলৈ এনেকৈ হয়, কিন্তু হৰণ কিমান? এই জেগাডোখৰ আৰু এই জেগাডোখৰ মাজত দূৰত্ব কিমান? সেইটো হৈছে 70 মিটাৰ। মই কৈছোঁ নহয় ব্যাসডালৰ দৈৰ্ঘ্য 70 মিটাৰ। গতিকে এই ক্ষেত্ৰত আমি বেগ উলিয়াবলৈ হ'লে আমি ওপৰত লিখিব লাগিব 70, যিটো নেকি 70 মিটাৰ হৰণ, আৰু ডিভাইডেড বাই টাইমটো একেটাই হ'ব, টাইমটো 120 ছেকেণ্ড। ঠিক আছে, গতিকে বুজিলা দ্ৰুতি আৰু বেগৰ মাজত কি পাৰ্থক্য? দ্ৰুতি উলিয়াবলৈ হ'লে দূৰত্ব ডিভাইডেড বাই সময়, কিন্তু বেগত হৰণ ডিভাইডেড বাই সময়। ঠিক আছে, তাৰ লগতে আৰু দ্ৰুতিৰ কোনো দিশ নাই। ঠিক আছে, আমি এনেকৈ কৰিব পাৰোঁ যে গাড়ীখন 20 কিলোমিটাৰ প্ৰতি ঘণ্টা দ্ৰুতিৰে ভ্ৰমণ কৰিছে। ঠিক আছে, কিন্তু আমি বেগৰ ক্ষেত্ৰত হেৰি নহওঁ। আমি বেগৰ ক্ষেত্ৰত কৈ দিব লাগিব যে গাড়ীখন 20 কিলোমিটাৰ প্ৰতি ঘণ্টা বেগেৰে সি পূব দিশত গতি কৰিছে নে পশ্চিম দিশত গতি কৰিছে, নে উত্তৰে গতি কৰিছে, নে দক্ষিণে গতি কৰিছে, নে পূবা পশ্চিমাকৈ গতি কৰিছে। তাৰমানে আমি বেগৰ কথা কওঁতে বেগত কোনটো দিশত গতি কৰিছে সেই দিশটো আমি বেগৰ ক্ষেত্ৰত কৈ দিব লাগিব। আমি বেগটো এনেকৈ ক'ব নোৱাৰোঁ যে গাড়ীখন 20 কিলোমিটাৰ প্ৰতি ঘণ্টা বেগত গৈছে, নহয়, 20 কিলোমিটাৰ প্ৰতি ঘণ্টা, লগতে ইয়াৰ দিশটো কৈ দিব লাগিব। ঠিক আছে, গতিকে এয়াই হ'ল দ্ৰুতি আৰু বেগৰ মাজৰ পাৰ্থক্য। এইটো নেকি যিটো প্ৰশ্ন আছিলে, এইটো প্ৰশ্নটো প্ৰায় ভুল কৰা দেখা যায়, গতিকে মই কৈ দিলোঁ। ঠিক আছে, এতিয়া এইখিনি কিছুমান অংক মই বেলেগ এইখিনি অংক নকওঁ, এই অংকটো এতিয়া মই কৰাই দিম। ঠিক আছে, এই অংকটো গণ্ডগোল লগা দেখা যায়, এই অংকটো মই এতিয়া কৰাই দিম। এক ছেকেণ্ড। আচ্ছা, এতিয়া আমি অংকটোলৈ যাওঁ। ইয়াত কি দিছে? পৰীক্ষা এটাৰ সময়ত মহাকাশযান এখনৰ পৰা প্ৰেৰিত সংকেত এটা 5 মিনিটত ভূমিস্থিত ষ্টেচনত সংগৃহীত হয়। ভূমিস্থিত ষ্টেচনৰ পৰা মহাকাশযানৰ দূৰত্ব কিমান হ'ব উলিওৱা। সংকেতটোৱে পোহৰৰ দ্ৰুতিত গতি কৰিছে। ঠিক আছে, এতিয়া ধৰিছোঁ এইখন পৃথিৱী। ঠিক আছে, এইখন পৃথিৱী, ইয়াতে এটা ষ্টেচন আছে। এই ষ্টেচনটোত ধৰিছোঁ এডাল এণ্টেনা। ঠিক আছে, এই এণ্টেনাডালে মহাকাশযান, এইখন মহাকাশযান ধৰিছোঁ
এইখন মহাকাশযানৰ পৰা প্ৰেৰিত ছিগনেলবিলাক কি সংগ্ৰহ কৰে। ঠিক আছে, ইয়াত দিছে যে মহাকাশযানখনে যেতিয়া এটা ছিগনেল পঠিয়ায়, এই ছিগনেলটো আহি এই ডিছখন পাবলৈ কিমান সময় লাগে? 5 মিনিট। টাইম ইজিকেলছ টু টাইমটো টিৰে বুজায়। ঠিক আছে, টাইম ইজিকেলছ টু 5 মিনিট। এতিয়া দিছে যে সেই যে সংকেতটো, সেই সংকেতটোৰ কিমান স্পীডত গতি কৰে। সেই সংকেতটোৰ দিছে নহয়, সংকেতটোৰ পোহৰৰ দ্ৰুতিৰে গতি কৰে। ঠিক আছে, সংকেতটোৰ কিমান দ্ৰুতিৰে গতি কৰে? পোহৰৰ দ্ৰুতি। আৰু পোহৰৰ দ্ৰুতি মানে 3 ইনটু 10 টু দি পাৱাৰ 8, 10 টু দি পাৱাৰ 8 মানে 3 লাখ কিলোমিটাৰ, 3 লাখ মিটাৰ 3 লাখ মিটাৰ প্ৰতি ছেকেণ্ড। 3 ইনটু 10 টু দি পাৱাৰ 8 মিটাৰ পাৰ ছেকেণ্ড। 3 লাখ নহয়, 3 লাখতকৈ বেছি হ'ব। 3 লাখ কিলোমিটাৰ হয়, মিটাৰত তাতকৈ বেছি। ঠিক আছে, হ'ব 3 ইনটু 10 টু দি পাৱাৰ 8 মিটাৰ পাৰ ছেকেণ্ড। সেইটো হ'ল সেই সংকেতটোৰ দ্ৰুতি। ঠিক আছে, এতিয়া আমাৰ উলিয়াব লাগে যে এই এণ্টিনা আৰু এই মহাকাশযানখনৰ মাজৰ দূৰত্ব। আমি এটা ফৰ্মুলা এটা পাইছিলোঁ হয়নে? কি পাইছিলোঁ? দ্ৰুতি। মই কি কৈছিলোঁ? দ্ৰুতি ইকুৱেল টু কি বুলি কৈছিলোঁ? দ্ৰুতি ইজ ইকুৱেলছ টু, মই যেতিয়া কৈছিলোঁ এইটো ইয়াতে মই কৈ গৈছিলোঁ, এক ছেকেণ্ড, এইটো দিছেনে? দ্ৰুতি ইকুৱেল টু মই কি কৈছিলোঁ? দূৰত্ব ডিভাইডেড বাই, এইটো আছিলে আগৰ এইটো উদাহৰণটোত 100 মিটাৰ দূৰত্ব আছিলে, 100 মিটাৰ দূৰত্ব ডিভাইডেড বাই সময়। ঠিক তেনেদৰে আমি ইয়াত লিখোঁ দ্ৰুতি ইকুৱেল টু কি? দ্ৰুতি ইকুৱেল টু দূৰত্ব ডিভাইডেড বাই কি? সময়। ঠিক আছে, এতিয়া আমাক প্ৰশ্নটোত কি দিছে উলিয়াবলৈ? প্ৰশ্নটো উলিয়াবলৈ দিছে দূৰত্ব। আমাৰ প্ৰশ্নটোত দ্ৰুতি দি থোৱা আছে, দ্ৰুতি কিমান? 3 ইনটু 10 টু দি পাৱাৰ 8 মিটাৰ পাৰ ছেকেণ্ড। আৰু সময়টো আমি জানো, সময়টো কিমান? সময়টো হৈছে 5 মিনিট। এতিয়া 5 মিনিটটোক ছেকেণ্ডলৈ লৈ যাব লাগিব দেই, এছাইড কৰিম আমি গোটেইখিনি। গতিকে 5 মিনিটক ছেকেণ্ডলৈ নিলে হ'ব 300 ছেকেণ্ড। কিমান হ'ব? 300 ছেকেণ্ড এছ। অ'কে, তাত ঠিক তেনেদৰে এইটো যদি আমি দূৰত্বটোক ৰাখি এইটো দিনো, গতিকে এই এক্সপ্ৰেশ্যনটোৰ পৰা আমি কি পাম? দূৰত্ব ইজিকেলছ টু কি? সময় দূৰত্ব সৰণ কৰি থৈছে, গতিকে ইফালে গ'লে কি হ'ব? পূৰণ হ'ব। দূৰত্ব ইজিকেলছ টু দ্ৰুতি। ঠিক আছে, দ্ৰুতি পূৰণ কি? সময়। ঠিক আছে, এতিয়া আমি দ্ৰুতিৰ ভেলু জানো কিমান? দ্ৰুতি 3 ইনটু 10 টু দি পাৱাৰ 8, সময়ৰ ভেলু জানো 300 ছেকেণ্ড। গতিকে দুইটা বহাই পূৰণ কৰিলে আমি কি যাম? দূৰত্ব পাই যাম। গতিকে এইটো হ'ল প্ৰশ্নটো, একেবাৰে চিম্পুল। আৰম্ভণিৰ কাৰণে মই কৈ দিলোঁ। ঠিক আছে, গতিকে আজিলৈ ইমানখিনি। ইয়াৰ পাছত আমি বেগৰ পৰিৱৰ্তনৰ হাৰ অৰ্থাৎ এচিলাৰেশ্যনৰ বিষয়ে আলোচনা কৰিম। ঠিক আছে, আজিলৈ ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।